মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ সকলোৰে খবৰ ভাল, পুৰা মজা। আজি আমি পঢ়িম প্ৰতিসৰণাংক। ঠিক আছে, প্ৰতিসৰণাংক। প্ৰতিসৰণাংক। প্ৰতিসৰণাংক কি হয় সুন্দৰকৈ আমি বুজি পাব লাগিব আজি। ঠিক আছে, ইংৰাজীত কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স। ঠিক আছে, প্ৰতিসৰণাংক। আমি ইয়াৰ আগত প্ৰতিসৰণৰ বিষয়ে পঢ়িলোঁ, মই তোমালোকক চাগে কৈছিলোঁ নিশ্চয়। যেতিয়া এখন সমতলৰ মানে সেই সমতলখনে দুটা মাধ্যমক পৃথক কৰিছে, গম পাইছানে? দুটা মাধ্যমৰ মাজৰ এখন সমতল, এইখন এখন সমতল। এইটো ধৰি লৈছোঁ এটা মাধ্যম, 1 নম্বৰ মাধ্যম, আৰু এইটো 2 নম্বৰ মাধ্যম। এই মাধ্যমটো আছিলে ধৰি লৈছোঁ মই ঘনতৰ, আৰু 2 নম্বৰ মাধ্যমটো আছিলে লঘুতৰ। এতিয়া মই ইয়াত এটা অভিলম্ব আঁকি লৈছোঁ। যেতিয়া পোহৰ 1 নম্বৰ মাধ্যমৰ পৰা 2 নম্বৰ মাধ্যমলৈ গতি কৰে, তেতিয়া পোহৰৰ ৰশ্মি দিশ সলনি হয়, আমি জানিছিলোঁ। দিশ সলনি হয়, হয়নে? আৰু দিশ সলনি কেনেধৰণে হয়? যেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যায়, তেতিয়া অভিলম্বডালৰ কাষ চাপে। আৰু একেধৰণেই মই এইখিনিতে আঁকিছোঁ, যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰৰ ৰশ্মি পাৰ হয়, লঘুতৰ পৰা যেতিয়া এইটো ভুলেই হ'ল। যেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ পোহৰৰ ৰশ্মি পাৰ হয়, তেতিয়া ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি যায়, হয়নে? আৰু যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰৰ ৰশ্মি প্ৰৱেশ কৰে, তেতিয়া অভিলম্বৰ কাষ চাপে। আমি এই কথা পঢ়িলৈ ইয়াৰ আগৰ ভিডিঅ'ত আমি গম পালোঁ। ঠিক আছে, এতিয়া আমি গম পালোঁ কি যে ঘনতৰৰ পৰা লঘুতৰ মাধ্যমলৈ যেতিয়া পোহৰৰ ৰশ্মি গতি কৰে, তেতিয়া পোহৰৰ ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি গুচি যায়। আৰু যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰৰ ৰশ্মি প্ৰৱেশ কৰে, তেতিয়া অভিলম্বডালৰ কাষ চাপে, আমি গম পালোঁ, হয়নে? এতিয়া প্ৰতিসৰণাংক আমি ইয়াৰ পৰাই বুজিব পাৰোঁ যে পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ যাওঁতে কিমান পৰিমাণৰ দিশ সলনি কৰিব, কেনেধৰণে দিশ সলনি কৰিব, সেয়া নিৰ্ধাৰণ কৰা হয় প্ৰতিসৰণাংকৰ জৰিয়তে। সেয়া কাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়? প্ৰতিসৰণাংকৰ জৰিয়তে। বুজি পাইছানে? সেয়া নিৰ্ধাৰণ কৰা হয় প্ৰতিসৰণাংকৰ জৰিয়তে। আৰু যদি আমি প্ৰতিসৰণাংক লিখিবলৈ হয়, প্ৰতিসৰণাংকক এনেৰে সূচোৱা হয় বা মিউৰেও সূচোৱা হয়। মানে বুজি পোৱা গৈছে নাই? এটা মাধ্যমৰ অন্যটো মাধ্যমৰ ওপৰত ভিত্তি কৰি, এই মাধ্যমটো ধৰি লৈছোঁ মই, এই মাধ্যমটোৰ ওপৰত ভিত্তি কৰি মাধ্যম 2ৰ যিটো ডেনচিটি, যিটো ঘনত্ব, সেইটো কিমান, সেই মেজাৰমেণ্টটো, সেই তাৰমানে কেলকুলেশ্যন বা সেই মেজাৰমেণ্টটো কিহৰ দ্বাৰা কৰা হয়? প্ৰতিসৰণাংকৰ দ্বাৰা। মানে এই ৰশ্মিডাল যে আহিছিলে, সেই ৰশ্মিডালে দিশটো যে পৰিৱৰ্তন কৰিব, কিমান কৰিব বা কেনেধৰণে কৰিব, সেয়া নিৰ্ধাৰণ কৰে, বা সেয়া কিহৰ দ্বাৰা আমি মেজাৰমেণ্ট জুখিব পাৰোঁ, কিহৰ দ্বাৰা আমি সেয়া সূচাব পাৰোঁ? প্ৰতিসৰণাংকৰ দ্বাৰা। ঠিক আছে, আমি প্ৰতিসৰণাংকৰ দ্বাৰা আমি গম পাব পাৰোঁ সেই কথা। এতিয়া প্ৰতিসৰণাংকক এন বা মিউৰে সূচোৱা হয়। এতিয়া দুটা মাধ্যমৰ প্ৰতিসৰণাংকক আমি যদি মিউৰে লিখোঁ, মই তেতিয়া এনেকৈ লিখিব পাৰোঁ যে 1 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক 2 নম্বৰ মাধ্যমৰ ওপৰত ভিত্তি কৰি কি হ'ব, যে এই 1 নম্বৰ মাধ্যমত পোহৰৰ দ্ৰুতি, গম পাইছেনে? মই পোহৰৰ দ্ৰুতিটো ভিৰে ধৰিছোঁ, v1 ডিভাইডেড বাই v2, গম পোৱা গ'ল? এইটোৱে হৈছে প্ৰতিসৰণাংক। বুজি পোৱা গৈছেনে? যে এই মাধ্যমটোৰ পৰা এই মাধ্যমটোলৈ পোহৰৰ ৰশ্মিয়ে গতি কৰোঁতে দিশৰ পৰিৱৰ্তন কেনেধৰণে কৰিব, সেইটো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ কিহৰ দ্বাৰা? প্ৰতিসৰণাংকৰ দ্বাৰা। আৰু প্ৰতিসৰণাংক সমান মাধ্যম 1 ডিভাইডেড বাই মাধ্যম 2 লিখিছোঁ মই। তোমালোকে সহজভাৱে বুজি পাবলৈ হ'লে চোৱা, মই ধৰি লৈছোঁ এইটো এয়াৰ
বা ভেকিউম আৰু ভেকিউম মানে বুজি পাইছানে শূন্য আৰু মই শূন্য লিখিছোঁ শূন্য মানে একো নাই বায়ু নাই তাত একেবাৰে খালী পোহৰ ৰশ্মি পূৰা ষ্ট্ৰেইট যাব হয়নে কোনো ধৰণৰ বেণ্ডিং নাহে বেকা বেকি নহয় মই যদি খালী জেগা পাওঁ মইতো একদম পোনে পোনে যাম আৰু যদি মই এখন জংঘলৰ মাজেদি যাবলগীয়া হয় গছ গছনি তেতিয়া মই এইখিনিত যদি গছ এজোপা আছে মোৰ মুখৰ আগত তেতিয়া মই এইফালে যাম আকৌ এইফালে গছ এজোপা আছে তেতিয়া মই এইফালে আহিম হয়নে কিন্তু যেতিয়া শূন্য হ'ব তেতিয়া মইতো পোনে পোনে গৈ থাকিম পোহৰ ৰশ্মি তেনেকৈ পোনে পোনে মই ধৰি লৈছোঁ শূন্যত পোহৰ তাৰপিছত তলত আছে বায়ু এতিয়া এই বায়ুত শূন্যতকৈ বায়ুৰ যিটো ঘনত্ব সেইটো বেছি গতিকে আমি জানো যে এডাল কাষ চাপি আহিব অভিলম্বৰ পোহৰ ৰশ্মিডাল গতিকে শূন্য আৰু বায়ুৰ মাজৰ যিটো মানে প্ৰতিসৰণাংক সেইটো আমি কেনেকৈ উলিয়াম মিউ এই শূন্যটো মই ধৰি লৈছোঁ V1 আৰু বায়ুটো মই ধৰি লৈছোঁ V2 মানে 1 ইকুৱেল টু V1 ডিভাইডেড বাই V2 এই V1টোৱে কি বুজাইছে শূন্যত পোহৰৰ দ্ৰুতি আৰু V2টোৱে কি বুজাইছে বায়ুত পোহৰৰ দ্ৰুতি বা মাধ্যমত পোহৰৰ দ্ৰুতি বুজি পা গ'ল এই শূন্যত পোহৰৰ দ্ৰুতিটো মই এতিয়া লিখিছোঁ কেনেকৈ লিখিব পাৰি চি বুলিও লিখিব পাৰি আৰু মাধ্যমত যিকোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিটো আমি যিকোনো আখৰে মই ধৰি লৈছোঁ ভি এনেকৈ ভিৰেও আমি লিখিব পাৰোঁ হয়নে কিন্তু এইটো হৈছে প্ৰতিসৰণাংক কিহৰ ক্ষেত্ৰত শূন্যত পোহৰৰ দ্ৰুতি আৰু বায়ুত পোহৰৰ দ্ৰুতিৰ মাজত গতিকে প্ৰতিসৰণাংক কি হয় বুজি পালোঁ আমি সুন্দৰকৈ বুজি পালোঁ ঠিক আছে অ'কে এতিয়া তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা আহিব পাৰে সেইটো জানিবলৈ প্ৰতিসৰণাংকৰ পৰা কুৱেশ্যন কেনেকুৱা আহিব পাৰে প্ৰব্লেম কেনেকুৱা আহিব পাৰে প্ৰতিসৰণাংক উলিয়াবলৈ দিব পাৰে হয় নেকি ধৰি লৈছোঁ প্ৰতি মিউটো উলিয়াব লাগে তোমাৰ চিটো আমি জানো 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড এইটো হৈছে চিৰ ভেলু মানে শূন্যত পোহৰ দ্ৰুতি ইমান 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড আমাক ধৰি লোৱা আছে ভি দিয়া আছে 2 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড গতিকে আমি প্ৰতিসৰণাংক উলিয়াব লাগে আমি কেনেকৈ উলিয়াম m equal to c by v তেতিয়া আমি কেনেকৈ ধৰণে উলিয়াম 3 into 10 to the power 8 divided by 2 into 10 to the power 8 cancel হ'ব 3 টোৱে কিবা যাব 1.5 মিটাৰ পাৰ ছেকেণ্ড গতিকে ইয়াৰ প্ৰতিসৰণাংক কিমান ওলালে 1.5 মিটাৰ পাৰ ছেকেণ্ড মিটাৰ প্ৰতি ছেকেণ্ড ঠিক আছে আমি সুন্দৰভাৱে বুজি পালোঁ প্ৰতিসৰণাংক কি হয় বুজি পালোঁ ঠিক আছে আজি ভিডিঅ'টো ইমানতে মই সামৰি মাৰিছোঁ আজি ইমানেই পঢ়িলোঁ গতিকে ইয়াত যদি কিবা ডাউট আছে কমেণ্ট বক্সত জনাবা কনচেপ্টবিলাক ক্লিয়াৰ কৰি যোৱা আমি প্ৰতিফলন প্ৰতিসৰণ বিবৰ্ধন এনেকুৱা কিছুমান টপিক কভাৰ কৰিলোঁ আগৰ ভিডিঅ' লেকচাৰবিলাকত গতিকে সেই ভিডিঅ'বিলাক চাবা যদিহে ডাউট আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গতিকে পঢ়া শুনা কৰি থাকা অল দি ভেৰি বেষ্ট